11 চনত মাদ্ৰাছাত যোৱা যেন লগা নাছিল যেতিয়া কংগ্ৰেছৰ প্ৰতীকত বিধায়ক হ'ল। 16 চনত যেতিয়া বিধায়ক হ'ল তেতিয়া মাদ্ৰাছাত যোৱা যেন নালাগিল। 21 চনত যেতিয়া বিধায়ক হ'ল তেতিয়া মাদ্ৰাছাত যোৱা যেন নালাগিল। কিন্তু আজি লাগিছে কমলক্ষদেৱ পুৰকায়স্থৰ। কিয় লাগিছে? কমলক্ষ পুৰকায়স্থ না কংগ্ৰেছী হয় না বিজেপি হয়। কমলক্ষ পুৰকায়স্থ হৈছে সুবিধাবাদী, স্বাৰ্থপৰ। আৰু সুবিধাবাদী আৰু স্বাৰ্থপৰ মানুহে যেতিয়াই তেতিয়াই নিজৰ গাৰ চোলাটো সলনি কৰি দিব পাৰে। যেতিয়া বগা লাগে বগা পিন্ধিব, কেতিয়া কলা লাগে কলা পিন্ধিব। গতিকে সুবিধাবাদী স্বাৰ্থলোভী চৰিত্ৰৰ কমলক্ষদেৱ পুৰকায়স্থ তেনেকুৱা কথা কোৱাটো স্বাভাৱিক। 26 চনত উপযুক্ত জবাব বৰাকবেলীৰ ৰাইজে কমলক্ষ পুৰকায়স্থ ডাঙৰীয়াক দিব। 11 চনত মাদ্ৰাছাত যোৱা যেন লগা নাছিল যেতিয়া কংগ্ৰেছৰ প্ৰতীকত বিধায়ক হ'ল। 16 চনত যেতিয়া বিধায়ক হ'ল তেতিয়া মাদ্ৰাছাত যোৱা যেন নালাগিল। 21 চনত যেতিয়া বিধায়ক হ'ল তেতিয়া মাদ্ৰাছাত যোৱা যেন নালাগিল। কিন্তু আজি লাগিছে কমলক্ষদেৱ পুৰকায়স্থৰ। কিয় লাগিছে? কমলক্ষ পুৰকায়স্থ না কংগ্ৰেছী হয় না বিজেপি হয়। কমলক্ষ পুৰকায়স্থ হৈছে সুবিধাবাদী, স্বাৰ্থপৰ। আৰু সুবিধাবাদী আৰু স্বাৰ্থপৰ মানুহে যেতিয়াই তেতিয়াই নিজৰ গাৰ চোলাটো সলনি কৰি দিব পাৰে। যেতিয়া বগা লাগে বগা পিন্ধিব, কেতিয়া কলা লাগে কলা পিন্ধিব। গতিকে সুবিধাবাদী স্বাৰ্থলোভী চৰিত্ৰৰ কমলক্ষদেৱ পুৰকায়স্থ তেনেকুৱা কথা কোৱাটো স্বাভাৱিক। 26 চনত উপযুক্ত জবাব বৰাকবেলীৰ ৰাইজে কমলক্ষ পুৰকায়স্থ ডাঙৰীয়াক দিব। 11 চনত মাদ্ৰাছাত যোৱা যেন লগা নাছিল যেতিয়া কংগ্ৰেছৰ প্ৰতীকত বিধায়ক হ'ল। 16 চনত যেতিয়া বিধায়ক হ'ল তেতিয়া মাদ্ৰাছাত যোৱা যেন নালাগিল। 21 চনত যেতিয়া বিধায়ক হ'ল তেতিয়া মাদ্ৰাছাত যোৱা যেন নালাগিল। কিন্তু আজি লাগিছে কমলক্ষদেৱ পুৰকায়স্থৰ। কিয় লাগিছে? কমলক্ষ পুৰকায়স্থ না কংগ্ৰেছী হয় না বিজেপি হয়। কমলক্ষ পুৰকায়স্থ হৈছে সুবিধাবাদী, স্বাৰ্থপৰ। আৰু সুবিধাবাদী আৰু স্বাৰ্থপৰ মানুহে যেতিয়াই তেতিয়াই নিজৰ গাৰ চোলাটো সলনি কৰি দিব পাৰে। যেতিয়া বগা লাগে বগা পিন্ধিব, কেতিয়া কলা লাগে কলা পিন্ধিব। গতিকে সুবিধাবাদী স্বাৰ্থলোভী চৰিত্ৰৰ কমলক্ষদেৱ পুৰকায়স্থ তেনেকুৱা কথা কোৱাটো স্বাভাৱিক। 26 চনত উপযুক্ত জবাব বৰাকবেলীৰ ৰাইজে কমলক্ষ পুৰকায়স্থ ডাঙৰীয়াক দিব। 11 চনত মাদ্ৰাছাত যোৱা যেন লগা নাছিল যেতিয়া কংগ্ৰেছৰ প্ৰতীকত বিধায়ক হ'ল। 16 চনত যেতিয়া বিধায়ক হ'ল তেতিয়া মাদ্ৰাছাত যোৱা যেন নালাগিল। 21 চনত যেতিয়া বিধায়ক হ'ল তেতিয়া মাদ্ৰাছাত যোৱা যেন নালাগিল। কিন্তু আজি লাগিছে কমলক্ষদেৱ পুৰকায়স্থৰ। কিয় লাগিছে? কমলক্ষ পুৰকায়স্থ না কংগ্ৰেছী হয় না বিজেপি হয়। কমলক্ষ পুৰকায়স্থ হৈছে সুবিধাবাদী, স্বাৰ্থপৰ। আৰু সুবিধাবাদী আৰু স্বাৰ্থপৰ মানুহে যেতিয়াই তেতিয়াই নিজৰ গাৰ চোলাটো সলনি কৰি দিব পাৰে। যেতিয়া বগা লাগে বগা পিন্ধিব, কেতিয়া কলা লাগে কলা পিন্ধিব। গতিকে সুবিধাবাদী স্বাৰ্থলোভী চৰিত্ৰৰ কমলক্ষদেৱ পুৰকায়স্থ তেনেকুৱা কথা কোৱাটো স্বাভাৱিক। 26 চনত উপযুক্ত জবাব বৰাকবেলীৰ ৰাইজে কমলক্ষ পুৰকায়স্থ ডাঙৰীয়াক দিব। 11 চনত মাদ্ৰাছাত যোৱা যেন লগা নাছিল যেতিয়া কংগ্ৰেছৰ প্ৰতীকত বিধায়ক হ'ল। 16 চনত যেতিয়া বিধায়ক হ'ল তেতিয়া মাদ্ৰাছাত যোৱা যেন নালাগিল। 21 চনত যেতিয়া বিধায়ক হ'ল তেতিয়া মাদ্ৰাছাত যোৱা যেন নালাগিল। কিন্তু আজি লাগিছে কমলক্ষদেৱ পুৰকায়স্থৰ। কিয় লাগিছে? কমলক্ষ পুৰকায়স্থ না কংগ্ৰেছী হয় না বিজেপি হয়। কমলক্ষ পুৰকায়স্থ হৈছে সুবিধাবাদী, স্বাৰ্থপৰ। আৰু সুবিধাবাদী আৰু স্বাৰ্থপৰ মানুহে যেতিয়াই তেতিয়াই নিজৰ গাৰ চোলাটো সলনি কৰি দিব পাৰে। যেতিয়া বগা লাগে বগা পিন্ধিব, কেতিয়া কলা লাগে কলা পিন্ধিব। গতিকে সুবিধাবাদী স্বাৰ্থলোভী চৰিত্ৰৰ কমলক্ষদেৱ পুৰকায়স্থ তেনেকুৱা কথা কোৱাটো স্বাভাৱিক। 26 চনত উপযুক্ত জবাব বৰাকবেলীৰ ৰাইজে কমলক্ষ পুৰকায়স্থ ডাঙৰীয়াক